আজি ৰাতিপুৱাই বৰ ভয়ংকৰ ৰূপত ঘৰৰ পৰা ওলাই আহিলোঁ লগত সেয়া ৰেশ্মা আৰু আজি আমি ওলালোঁ এফালে এটা বিশেষ কামত কিন্তু ঘৰৰ পৰা ওলোৱাতে মোৰ ইমান বেছি দেৰি হ'ল কাপোৰযোৰ পিন্ধি যেন তেন ওলাই আহিছোঁ আহি পেলাই এয়া গাড়ীতে অলপমান মুখখন ঠিক কৰি ল'লোঁ আৰু আমাক লৈ আহিছে আমাৰ বিহুৰ গুৰু নৱকুমাৰ নাথ ছাৰে ইয়ালৈ অহাৰ কাৰণটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ এইখন হাই ছেকেণ্ডেৰীৰ পৰা হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম দিব আৰু সেইসকলৰ ভিতৰত যিখিনিয়ে বিহু বিষয়টো ইলেক্টিভ ছাবজেক্ট হিচাপে লৈছে তেওঁলোকৰ প্ৰেক্টিকেল ক্লাছটো কৰিবৰ কাৰণে আমি আহোঁ আৰু ইয়াত অহা আজি 5 বছৰ মানে হ'ল 5 বছৰ ধৰি পেলাই এক্সামৰ আগে আমি 2-3 দিনৰ কাৰণে গৈ পেলাই এনেধৰণে প্ৰেক্টিকেলৰ ক্লাছটো কৰোঁ আৰু 2-3 দিনত তেওঁলোকক যিখিনি পাৰোঁ কৈ দিবলৈ চেষ্টা কৰোঁ শিকাই দিবলৈ চেষ্টা কৰোঁ যাতে এক্সামত সেইখিনি কৰি পেলাই প্ৰেক্টিকেল মাৰ্কখিনি পাব পাৰে সেয়েহে প্ৰথম দিনটো কিদৰে পাৰ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আজিলৈ ইমানে বাই বাই